हेलो फ्रेंड्स मैं बाबरी स्वागतम जनाइছো मोर अन्य এটা ভিডিওলে প্ৰথমতে মই সকলো অসমবাসীলৈ আৰু মোৰ মৰমৰ ভিউৱাৰ্ছ সকললৈ শাৰদীয় পূজাৰ শুভেচ্ছা জনাইছো আসলে পূজা বুলি মই অকনমান ঘৰখন সজাইছো আৰু সজাই ভাল লাগে আৰু আজি মই বাৰান্দাখন সজাবলৈ আহিছো ভাবিলো আজি কেনেকেনো সজাইছো আপোনালোকৰ লগত অকমান শেয়াৰ কৰো তেনেহলে আহকচোন মই কেনেকৈ সজাইছো চাই লওঁ এখন মই অনলাইনতে কিনিছিলো আৰু এখন মই ফিটিং কৰি দিলো এডাল হৈছে গছৰ মুহা আৰু এডাল মই ইয়াতে দি দিছো জুতাৰ ষ্টেণ্ডাল মই ইয়াতে থওঁ কিন্তু ইয়াত এনেকৈ থলে দেখিবলৈ বেয়া লাগিব সেইকাৰণে মই ইয়াতে ভালকৈ মোহাৰি লৈছো জুতাৰ ষ্টেণ্ডালৰ ওপৰত মই এখন প্লাই দিছো কাৰণ দেখিবলৈ ভাল লাগিব কাৰণে আৰু এতিয়া মই ইয়াৰ ওপৰত এইকেইটা ফুলৰ টাব এয়া সব পেলনি যোৱা বস্তুৰে বনোৱা এটা থৈ দিলো দেখাটো ভাল লাগিব এইটো মই এৰি আনিছিলো এইটো ফুলৰ পুলি আনিছিলো এই পুলিটো ৰুই দিম এতিয়া এইটোত গছপাতহে লাগে বোলে সেইকাৰণে এইটো গছপাত দিব লাগে মই কাৰণে গছপাত দি দিছো সেয়া গছপাতখিনি মই শুকান গছপাত আছিলে সেইখিনি মই মিহিকৈ কাটি লৈছো কাটি লৈ পেলাই এডাল দি দিছো এতিয়া এইটো মই থম এইখিনিতে এইটোত বেছি ৰ'দ নালাগে সেইটো কাৰণে মই তাত নথওঁ ৰ'দত নথওঁ মই আৰু এটা দিব বিচাৰিছোঁ কাৰণ অকণমান মোক খালী খালী লাগিছে মই সেইকাৰণে অকণমান জেগা মই দেখুৱাই আছোঁ বাৰু মই প্ৰথমতে এইটো ঠিক কৰি লওঁ মই কি কৰিছোঁ সেই পলিখিনি তাত মাটি ভৰাইছোঁ আৰু মাটি ভৰাই পেলাই মই এইটোত সুমুৱাই দিছোঁ কাৰণ ইয়াতে যেতিয়াবা পানী দিয়া যায় কি হ'ব একদম কোমলি যাব আৰু পানী পানী হৈ যায় জেগাখিনি লেতেৰা হৈ যায় সেইকাৰণে মই পলিথিনটোত মই মাটি ভৰাই লৈছোঁ এতিয়া মই এডাল দিছোঁ সেইখিনিত কেনেকুৱা লাগিছে জনাব দেই এইটোতো মই এনেকৈ মাটি ভৰাই ল'লোঁ আৰু এতিয়া ইয়াতে কৈছোঁ মই এইখিনি যাতে এই বাকচটো ঢাক খাই থাকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ মই বাৰান্দাখন কেনেকৈ সজালোঁ আপোনালোকক একদম ফাইনেল লুকটো দেখুৱাই আছোঁ মই ইমান বেছিকৈও সজোৱা নাই কিন্তু মানে টাব চাব দি পেলাই কি ধৰণে সজালোঁ তাকে আপোনালোকক দেখুৱাই আছোঁ এইখিনি আছিলে মোৰ আজিৰ বাৰান্দাখনৰ ফাইনেল লুকটো আৰু এইখিনি মই দুটা কলহ ৰাখিছোঁ এই কলহকেইটা মই দেৱালীত এটা ভিডিঅ'ত মই বনাইছিলোঁ আৰু আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মই লিংকটো দি দিম আপোনালোকে চাব পাৰিব আৰু এটা কথা ইয়াত যিকেইটা এয়া আছে ডেক'ৰেশ্যন কৰা এইখিনি আছে এইখিনি কিন্তু ৰঙালাও গুটি দি পেলাই বনাইছিলোঁ আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মই লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব এইটো বহুত পুৰণা অৰুণাচলীৰ হেড হয় শহুৰৰ দিনৰে আৰু ইয়াতে এইখন জোতাৰ ৰেকডাল এনেই জোতাবোৰ পৰি থাকিলে বেয়া লাগে সেইকাৰণে মই কি কৰিছোঁ ইয়াত
এইখন হৈছে প্লাই প্লাই সলনি হেৰিও দিব পাৰে ডাঠ কাগজো দিব পাৰে আৰু মই প্লাই আছে কাৰণে মই দি দিলোঁ এনেকৈ মই জোখমতে কাটি লৈছোঁ আৰু কাটি লৈ পেলাই মই এইটো হৈছে মিক্সিৰ ওপৰৰ মানে ওপৰৰ যিটো এটা ওপৰৰ এটা কভাৰ হয় এইটো আৰু এইকেইটা সেই কলহটো আৰু এইকেইটা কাপ আৰু এইটো মই ইয়াত কালাৰ কৰা নাই মই এনেকৈ থৈছোঁ এনেকৈ এটা এইটো লুকতো বিৰাট ভাল লাগে আৰু তাৰ কাষতে থৈছোঁ মই এইডাল এটা টাব ফুলৰ এইটো টাব এইটো বিৰাট ভাল লাগে এইটো বৰ ধুনীয়াকৈ হৈছে এইডাল হৈছে বগেনভেলিয়াৰ এটা গছ হয় এইডাল বহুত মানে বহুত ডাঙৰ হৈ গৈছিলে আৰু গছৰ মুঢ়াটো মই এনেকৈ থৈ দিছিলোঁ আৰু ইয়াত মই এটা ফুলৰ টাব থৈছোঁ লতাৰ নিচিনা আৰু কাষত এটা বল থৈছোঁ সৰু অকণমানি আৰু ইয়াত থৈছোঁ এইজোপা এটা টাব থৈছোঁ আৰু এইজোপা মই নতুনকৈ আনিছিলোঁ মই ইয়াৰ নামটো কি আছিলে মনত দিয়া হৈছে ফাইনেল লুকটো ফ্ৰেণ্ডছ আজি মোৰ এই বাৰাণ্ডা লুকটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে লাইক নকৰাকৈ নাথাকিব প্লিজ লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আৰু এতিয়ালৈকে যদি মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰিবলৈ কিন্তু নাপাহৰিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই থাকিব পুনৰ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আকৌ আহিম আৰু এতিয়া আহিছোঁ বাই বাই